तो हेलो गाइस वेलकम बैक टू माय चैनल। बहुत दिनर मूरत आज कम 6 माहमान हल चागे भिडिओ निदिया। तो मोर मोबाइलर अलग प्रब्लेम हो आছিলে मैं कारण भिडिओ দিব পৰা নাই। सो आज बहुत दिनर मूरत आको एबार भिडिओ स्टार्ट करिसु। चैनल तो स्टार्ट करिम आजिर পৰা। আপোনালোকে আজিৰ পৰা डेली বুলি নকওঁ, যেতিয়া সুবিধা হয় মই ব্লগ দি যাম, কিন্তু এনেকুৱা নহয় যে 6 মাহ 5 মাহৰ গেপত ব্লগটো দিম। তো আজি মই এফালে ওলাই আহিছিলো, অকণ সৰু এটা কাম আছিলে। তাকে ভাবিছোঁ দেখিছেনে কি ধুনীয়া পৰিৱেশ আৰু ৰ'দ যেনেকুৱা দিছে, পুৰি দিছে গাইছ গাছা। একদম ধুনীয়া পৰিৱেশ, ভাল এজোপা গছৰ তলত অকণমান টাইম জিৰণি লৈছোঁ। বহুত গৰম লাগিছে, ভাল চাই কোৱালিটিটো অহা নাই কাৰণ বতাহত বহুত মানে একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এটা সময় অতিবাহিত কৰি আছোঁ। অকণ সময় ইয়াতে ৰৈছোঁ। তো ব'লকচোন চাই থাকোঁ। আজি এতিয়া আপোনাৰ কেইটা বাজিছে, এক ছেকেণ্ড, 3টা বাজিলে। 3টা বজাৰ পৰা মই কি কৰি থাকোঁ সন্ধিয়া সময়কণলৈকে। তো আজিৰ পৰা ষ্টাৰ্ট দিম, তো আপোনালোকে চাই থাকক। কি ধুনীয়াকৈ মই গৈ আছোঁ, তো আপোনালোকে এতিয়া চাই থাকক। দেখিলে আগৰখিনি, আকৌ এবাৰ ওলাই আহিছোঁ চাইকেলত অকণ ফুৰোঁ বুলি। আমি এয়া 3টা ওলাই গুচি আহিছোঁ আৰু তোমাৰ এতিয়া অকণমান যাওঁ, খেল চেল চাই আহোঁ। পূৰা ৰ'দ মাৰিছোঁ, পুৰি পেলাইছে গাইছ, মৰি যাম। দুটামান ঘৰৰ বজাৰো কৰিব লাগে, বজাৰো কৰোঁ, লগতে আপোনালোকক অকণ দেখুৱাওঁ কি হৈ আছে। তো ব'লক। তো গাইছ লাষ্টত ঘৰত আহি এণ্ড কৰিছোঁ কাৰণ মই ব্লগ কৰি থাকোঁতে মোৰ মোবাইলৰ বেটাৰী ডাউন হৈ গ'ল। চ' মই বাকীখিনি দেখুৱাব নোৱাৰিলোঁ। আজি ব্লগটো এনেকৈ থুলমূলকৈ পাৰ হৈ গ'ল। তো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো ব্লগ বেয়া হৈছে বুলি বেলেগকেইটা নহয়, আপোনালোকে ভাল কণ্টেণ্ট লৈ আহিম। আৰু যদি ভাল কণ্টেণ্ট নাথাকে তেতিয়াহ'লে মই ডেইলি যোনখিনি মোৰ লাইফত কৰি থাকোঁ, মোৰ জীৱনটোত যোনখিনি ডেইলি কাম কৰি থাকে সেইখিনিকে দেখুৱাবলৈ চাম। চ' বেয়া নাপাব, যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।